Hello friends, this is your stand host Arjay Kul, the romantic jockey. So বন্ধু সকল কেনে আছে? ভালে আছে নে? আশা কৰোঁ সকলো ভালে আছে। প্ৰতি দেওবাৰৰ দৰে আপোনালোকৰ মাজলৈ লৈ আহিছো আমাৰ ধাৰাবাহিক প্ৰেম কাহিনী এনেকৈ ভাগিনী সপোনৰ পঞ্চম খণ্ড। বাৰু বন্ধু সকল, অপেক্ষা শব্দটো শুনিবলৈ ভাল নহয় জানো? কিন্তু কাৰোবাৰ বাবে অপেক্ষা কৰাটো জানো এক ধৰণৰ যন্ত্ৰণা নহয়নে? হেল্ল' হেল্ল' আচৰিত হৈছে নিশ্চয় বহু বছৰৰ পাছত এনেদৰে? আচৰিত হৈছোঁ নিশ্চয়, 4টা বছৰৰ পাছত এনেদৰে তোমাৰ ফোন কল পায়। আচৰিত হ'বৰ কথা দিয়াচোন। কেনে আছে? আগৰ দৰে আছানে? সলনি হৈছোঁ দিয়া। সময়ৰ বনৈতাত সময়ৰ সৈতে চাপ সলায়। নোৱাৰিলোঁ জানা তোমাৰ ভালপোৱা আকুলতাবোৰ এৰি থাকিব। তোমাৰ হয়তো মোৰ ওপৰত ঘৃণা উপজিছে, উপজিবই দিয়াচোন। সাধাৰণ এটা কথাত লাগি সাঁতুৰি গৈছিলোঁ। প্লিজ মোক ক্ষমা কৰি দিবানে? ক্ষমা কৰাৰ যোগ্যতা কণ জানো মোৰ আছে? মই জানো তুমি মোক সীমাহীনভাৱে ভাল পোৱা। আগৰ সেই অতীতবোৰ পাহৰি তোমাক ভাল পাবলৈ দিবানে? আৰু শুনা, আমাৰ সম্পৰ্কটো ঘৰত মানি লৈছে আৰু অতি সোনকালে। মোৰ নিচিনা কেৰেক্টাৰলেছ ছোৱালীজনী তোমাৰ বাবে উপযোগী। সেই দিনটোলৈ মনত পেলোৱাচোন, যিদিনা মোৰ চৰিত্ৰত ধৰি কথা কৈছিলা। তুমি নিচিনা যদি কেৰেক্টাৰলেছ ছোৱালী আৰু মোৰ পৰিয়ালৰ মানুহ মানি নলয়। সেই দিন ধৰি 4টা বছৰত 4 বাৰকৈ বসন্ত, 4 বাৰকৈ ফাগুন আহিল মোক বিচাৰিবলৈ। কিন্তু তোমাৰ ঠিকনাৰ যে অভাৱ, ফাগুনে গছৰ পাতবোৰ সৰাই লথঙা কৰিলে, বসন্ত আহি আকৌ কুঁহিপাত মেলালে। ভাবিছিলোঁ তুমি উভতি আহিবা, হেৰা ধৰাৰ মাজেৰে সম্পৰ্কটো গঢ়ি তুলিম, কিন্তু তুমি নাহিলা। প্ৰতিদিনে হাজাৰ বাটৰুৱা পাৰ হ'ল তোমাৰ অপেক্ষাত। হয়তো ভাবিছিলোঁ তুমি আহিবা ফাগুন অহাৰ বতৰালৈ, মৰমত মৰহিব খোজা ফুলপাহ ফুলাই তুলিবলৈ, কিন্তু তুমি নাহিলা। কাৰণ তুমি নিজৰ জেদ অহংকাৰৰ মাজতেই নিজৰ ভেটি মজবুত কৰি ৰাখিলা। ধৰি লৈছিলোঁ মোৰ ভুল আছিল। ভুল শুধৰাবলৈ মৰহিব ধৰা সম্পৰ্কটো থন ধৰা আশাৰে 4 বছৰে তোমালৈ বুলি প্ৰতিদিনেই মেছেজ ফোন কৰিছিলোঁ। তুমি মেছেজবোৰ চিন কৰিয়েই থৈ দিলা, অথবা কল লিষ্টৰ মিছ কলবোৰ তোমাৰ মনত আছেনে? তুমি এদিন উপলব্ধি কৰিবা, মোৰ বিশ্বাস আছে তুমি এদিন ঘূৰি আহিবা। কিন্তু তুমি ঘূৰি অহালৈ হয়তো বহু বেছি পলম হৈ যাব। যদি তুমি এমাহৰ আগতে মোলৈ কল কৰিলা হয়, তেতিয়া সম্পৰ্কটো আকৌ গঢ়ি তুলিলোঁ হয়। তোমাৰ অপেক্ষাত দিনবোৰ কটাই, প্ৰতি ৰাতি বিচনা বাগৰ সলাই এমাহৰ আগতে মই চিৰদিনৰ বাবে হোমক সাক্ষী কৰি আনৰ হৈ গ'লোঁ। কি অসম্ভৱ! মই আজি আনৰ প্ৰেমত আবদ্ধ। তোমাৰ বাবে ৰৈ ৰৈ দিনবোৰ কটাইছিলোঁ, কিন্তু তোমাৰ পৰা কোনো সঁহাৰি নাপালোঁ বাবেই আনৰ সুখৰ সমভাগী হোৱাৰ সিদ্ধান্ত ল'লোঁ। এক নতুন সুখৰ সন্ধানত চিৰদিনৰ বাবে হৈ গ'লোঁ আনৰ লগৰী। কিন্তু তুমি মোৰ আছিলা। তোমাৰ নামত সেন্দুৰ নিপিন্ধিব পাৰোঁ, প্ৰেমিকা হৈও মাজীৱন, যিদৰে ৰাধা প্ৰেমিকা হৈও কৃষ্ণৰ সৈতে আজিও পূজনীয়। যদি মোৰ কিবা ভুল আছিল, মোক ক্ষমা কৰি দিবা। ভুল তোমাৰ নাছিল, মোৰ আছিল। যদি তেতিয়াই ঘৰত সকলো কথা ভালদৰে বুজাই ক'লো হয়। তুমি যদি মোৰ বাবে এতিয়াও কিবা সাঁচি ৰাখিছা, সেইবোৰ পাহৰি মোৰ সুখত সুখী হ'ব চেষ্টা কৰা। বাৰু তোমাৰ খবৰ কোৱা? আছোঁ দিয়া। বাৰু বন্ধুসকল, আমাৰ ধাৰাবাহিক প্ৰেম কাহিনী এনেকৈ ভাগিনে সপোন ধাৰাবাহিকখন কেনে পালে? আশা কৰোঁ নিশ্চয় ভাল পালে। আমাৰ ধাৰাবাহিক এনেকৈ ভাগিনে সপোনৰ প্ৰতিটো খণ্ড ইমান আঁকোৱালি লোৱাৰ বাবে আমি আৰজে কুল এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল চিৰকৃতজ্ঞ। আপোনালোকৰ প্ৰিয় ধাৰাবাহিক প্ৰেম কাহিনী এনেকৈ ভাগিনে সপোন ধাৰাবাহিকখন ইমানতে সমাপ্ত পৰিছে। আৰু এটা নতুন পৰিকল্পনাৰে আৰু এখন নতুন ধাৰাবাহিক লৈ অতি সোনকালেই আমি আৰজে কুল এণ্টাৰটেইনমেণ্ট পৰিয়াল আপোনালোকৰ মাজলৈ আহিম। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই আৰজে কুলে মাগিছোঁ বিদায়। বাই বাই, চি ইউ চুন।